হৈছে ইয়াৰ উদ্যোগ লোৱা আমাৰ EM দাওবাইছা বড়ো ডাঙৰীয়া, ইয়াত উপস্থিত আমাৰ প্ৰিন্সিপাল সেক্ৰেটাৰী জ্ঞানী ডাঙৰীয়া, আমাৰ EM ৰেওলেৱা নাজিহাৰী ডাঙৰীয়া, EM অৰুপে ডাঙৰীয়া, আমাৰ কোকৰাঝাৰৰ SP রোশন ডাঙৰীয়া, আমাৰ MCLA উইলসন হাজরা ডাঙৰীয়া, আমাৰ ইয়াত উপস্থিত আমাৰ দলৰে সেক্ৰেটাৰী ৰাজু নাৰ্জাৰী ডাঙৰীয়া, নিদান NGO ডাইৰেক্টৰ দিগম্বৰ ডাঙৰীয়া, নৰ্থ ইষ্ট ইউথ ফাউণ্ডেশ্যনৰ ডাইৰেক্টৰ ৰঞ্জন বৰুৱা ডাঙৰীয়া আৰু উপস্থিত আমাৰ কোকৰাঝাৰৰ সাংবাদিকসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই দুঃখিত কি সবক সময় দিব পৰা হোৱা নাই। আসলতে আমাৰ এই কাৰ্যসূচীটো দিনজোৰা কাৰ্যসূচী হ'ব লাগিছিলে। এইটো ফাৰ্ষ্ট ইনিচিয়েটিভ হিচাপে বহুত শৰ্ট হৈছে, তো বহুতৰে কুৱেশ্যন ৰৈ গ'ল বা কিবা এটা মনৰ কথাটো প্ৰকাশ কৰিবলৈ ৰৈ গ'ল। যিসকলৰ ৰৈ গৈছে তেখেতসকলৰ কাৰণে এই সপ্তাহৰ ভিতৰতে আমি আমাৰ ৱেবছাইটটো আপলোড কৰিম, পৰ্টেল এটা দিম, তাত আপোনালোকে কুৱেশ্যন কৰিব পাৰিব, কথাবিলাক ক'ব পাৰিব আৰু এইটো ৰেগুলাৰ বেচিছত এইটো মনিটৰিং কৰা হ'ব, চোৱা হ'ব আৰু আপডেটবিলাক কৰি থকা হ'ব। প্ৰথম কথা হৈছে এই আজিৰ যিটো ইনিচিয়েটিভ, ইয়াত বহুতখিনি সলিউশ্যন ওলাব বা বহুতখিনি কিবা কিবি হ'ব তেনেকুৱা কথা নহয়। এইটো প্ৰথম এটা ইনোভেটিভ ইনিচিয়েটিভ য'ত আমি সমস্যাবিলাক আমি शेयर কৰিব বিচাৰিছোঁ। हम लोग जो है पेन को बांटना चाहते हैं, आपका दुख मेरा दुख, आपका फेलियर सक्सेस जो स्टोरीज है इसको हम लोग बांटना चाहते हैं। এইটো আমি সবে शेयर কৰিব বিচাৰিছোঁ আৰু ইয়াৰ পিছত এটা নতুন আইডিয়া ওলাই আহিব। যদি আমি शेयर নকৰোঁ আইডিয়াবিলাক ডেড চেলৰ নিচিনা মৰি যায়, আমাৰ চেলবিলাক লাহে লাহে ডেড হৈ যায় না, নতুন চেল ওলাই, তো আইডিয়াবিলাকত তেনেকৈ মৰি যায়। কিছুমান আইডিয়াবিলাক যেতিয়া আপডেট কৰি থকা হয়, আলোচনা কৰি থকা হয়, সেই আইডিয়াবিলাক আমাৰ মাজত চলি থাকে আৰু এই আইডিয়াবিলাক চলি থাকে মানে ইয়াৰ পৰা আৰু নতুন নতুন আইডিয়া ওলাই থাকে। তো সেইকাৰণে আউট অফ কেম্পাছ, আউট অফ স্কুল, আউট অফ কলেজ, আউট অফ ইউনিভাৰ্চিটি মেইন লাইফটো তাতে আছে, মেইন চেলেঞ্জটো বুজিছেনে। আমি যেতিয়া স্কুল কলেজত থাকোঁ আমি ভাবি লওঁ যে এইটোৱে মানে আমাৰ লাষ্ট ডেষ্টিনেশ্যন। স্কুল কলেজটো লাষ্ট ডেষ্টিনেশ্যন নহয়, স্কুল কলেজ এৰাৰ পিছত আৰু এটা ডেষ্টিনেশ্যন আছে য'ত নেকি নিজৰ জীৱনটো ইষ্টাব্লিছ কৰিব লাগে। কিন্তু সেই ডেষ্টিনেশ্যনত পাবৰ কাৰণে এইখিনি ঠিকমতে কৰিব লাগে। স্কুলিংটো, কলেজ মানে পঢ়াটো এইখিনি ঠিক কৰিব পাৰিলে ইউনিভাৰ্চিটি নেক্সট ডেষ্টিনেশ্যনটো, নেক্সট গ'লটো এচিভ কৰাত আমাৰ সহজ হয়। তো সেইকাৰণে এতিয়া আমি আপোনালোকৰ লগত আলোচনা কৰিব লগা হৈছে। আগতো গভৰ্ণমেণ্ট আছিল, তেখেতসকলৰ চিন্তা বেলেগ আছিল। আগতো বহুত মানুহ আছিল, লিডাৰ আছিল, তেখেতসকলৰ চিন্তা বেলেগ আছিল। এতিয়া আমাৰ চিন্তাটো অলপ বেলেগ। এণ্ড এইটো ঘৰৰ নামটো হ'ল হাউচ অফ চেঞ্জ। ইয়াত আহিলে পৰিৱৰ্তন হ'ব লাগিব আৰু মই ভাবিছোঁ এইটো হলটো নহয়, এইটো বিগিনিং। গোটেই বিটিআৰটোৱে হাউচ অফ চেঞ্জ হ'ব লাগে। আমি এটা পৰিৱৰ্তন লাগে আৰু য়াং জেনেৰেশ্যনৰ সবচে ডাঙৰ ষ্ট্ৰেংথ, য়াং জেনেৰেশ্যনৰ সবচে ডাঙৰ ষ্ট্ৰেংথটো কি? দে অলৱেজ ৱান্ট সামথিং নিউ। সদায় ইহঁতে কিবা এটা নতুন বিচাৰে। এনেকা মোবাইল হ'লে এনেকা হ'ব লাগে, এনেকা শাৰ্ট হ'লে এনেকা হ'ব লাগে, এনেকা খাদ্য হ'লে এনেকা হ'ব লাগে। সদায় সামথিং নিউ তেখেতসকলে বিচাৰে আৰু সেই সামথিং নিউ যে বিচাৰে এইটোৱে আমাক ইনস্পায়াৰ কৰে টু ডিসকভাৰ, টু ইনভেন্ট, বুজিছেনে? এইটো আমাক ইনস্পায়াৰ কৰে। কিন্তু যেতিয়া আমি সেইটো ডমিনেট কৰোঁ, তোমাৰ যিটো কিউৰিয়চিটি, তোমাৰ যিটো উইল, এইটো যেতিয়া আমি ডমিনেট কৰোঁ তেতিয়া কিন্তু তুমি
সেই আৱিষ্কাৰবিলাক কৰিব নোৱাৰা আৰু ডমিনেট কৰাটো আপুনি বা তুমি অকলে ৰেসপন্সিবল নহয় ইয়াৰ কাৰণে আমি সব ৰেসপন্সিবল আৰু সেই কাৰণে সনম ওয়াংচুকে কৈছে যে it is not student who fails it is the system who fails student fail নকৰে সিস্টেমে ফেল কৰে এটা যিবিলাক কোৱেশ্চন আহিছে এইটো কিয় হ'ল এইটো কিয় হ'ল এইটো কিয় হ'ল তো এইটো কিয় হ'ল আমাৰ এটোই ডাঙৰ প্ৰশ্ন মোৰো প্ৰশ্ন তোমাৰো প্ৰশ্ন আমাৰ সবৰো প্ৰশ্ন তো আজি সব আমি সবে জানো কি আৰ্টছত পঢ়া ষ্টুডেন্ট বিলাকৰ কাৰণে চাকৰি কমি গৈছে বুলি কৈছে কাম কমি যোৱা নাই দে চাকৰিহে কমিছে কাম কমি যোৱা নাই কাম একদম এভেইলেবল কাম আছে কামত কোনো আৰ্ট সায়েন্স কমাৰ্স বুলি লিখা নাই কাম ইজ কাম কাৰণ কোনবা সায়েন্স গ্ৰেজুৱেটে যাই বলে আৰ্টছৰ কাম কৰি আছে আৰ্টছ গ্ৰেজুৱেট যাই বলে সায়েন্সৰ কাম কৰি আছে আমাৰ ইয়াত আপুনি দেখিবলৈ পাব যে বহুত মানুহ আছে যে কোনবা মানে ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট হৈছে ই যাই বলে সোশ্যাল ওয়ার্ক কৰি আছে তো ইয়াত মানে কি হ'ল মই এই কাৰণে কৈছো যে আমাৰ এডুকেশন আৰু আমাৰ নেক্সট ডেস্টিনেশন হেতু মানে বহুত ডিফারেন্স আহে তো এই কাৰণে এটা প্ৰয়োজনটো হৈছে কি আমাৰ ইউথ ফোর্সটো ইয়ং মাইন্ডটো যেটো নেকি আব্দুল কালামে কৈছে কি ইগনাইটেড মাইন্ড হেতু আমি এটা কি কৰিব লাগিব এটা ডাইৰেকশনত লৈ যাব লাগিব তো ডাইৰেকশনত যদি লৈ যাব লাগিলে মানে 3C আমি জড়িত কৰি দিব লাগিব হেতু হৈছে কানেকশন কারেকশন এন্ড ডাইরেকশন বুঝছেনে ফার্স্ট আমি কানেক্টেড হ'ব লাগিব কিহৰ লগত আমাৰ এইম এন্ড অবজেক্টিভৰ লগত আমাৰ ডেস্টিনেশনৰ লগত আমাৰ চিন্তাধাৰাৰ লগত আৰু হেতুকে সনম ওয়াংচুকে 3H ৰ কথা কৈছিলে হেড হ্যান্ড এন্ড হার্ট তিনটা মিলন থাকিব লাগিব বুঝছেনে হেড হ্যান্ড এন্ড হার্ট তোমাৰ হার্টটো যদি বেলেগ হৈ আছে হ্যান্ডে যদি বেলেগ কাম কৰি আছে হেডে যদি বেলেগ ভাবি আছে ইউ ওয়ান্ট সাকসেস না সাকসেস হ'ব নোৱাৰিবা মানে এই তিনিটা এইচৰ কানেকশন থাকিবই লাগিব হেডৰ যাব লাগিব তেতিয়াহে আমি সাকসেস হ'ম সেইকাৰণে 3H টো মনত ৰাখিব লাগিব আৰু এটাটো হ'ল CCD কানেকশন কারেকশন এন্ড ডাইরেকশন ফার্স্ট ইউ হ্যাভ টু ওয়েল কানেক্টেড ভালকে কানেকশন হ'ব লাগিব মই সায়েন্স মই আর্টস মই কমার্স মই ম্যাথমেটিক্স মই টেকনোলজি হোৱাটএভাৰ ভালকে ওয়েল কানেক্টেড হ'ব লাগিব তেতিয়াহে এই কামটো ভালকে কৰিব লাগিব ময়ো এজন সায়েন্স ষ্টুডেন্ট আছিলে কিন্তু মোৰ লগত মোৰ কামৰ লগত 1% জড়িত নাই মই পঢ়ি থকা সময়তে এনেকা সোশ্যাল ওয়ার্কে কৰি আছো লেকচাৰ দি আছো কাম কৰি আছো এতিয়াও মই হিটোৱে কৰি আছো মোৰ কেমিষ্ট্ৰি মোৰ বায়োলজি মোৰ মানে ফিজিক্স কবাৰ ৰৈ গল মানে বায়োকেমিষ্ট্ৰি মই মানে কবাৰ গুচি গল তো সেই কাৰণে এতিয়া হৈছে কি ফার্স্ট অফ অল আমি নিজকে এস্টাবলিশ কৰিব লাগিব আৰু এস্টাবলিশ কৰিব লাগিলে আমি মাল্টি ট্যালেন্টেড হ'ব লাগিব এতিয়া কাৰণ এটা পুখুৰীত মাছ নাপাব পাৰে বেলেগ বেলেগ পুখুৰীত মাছ মাৰিব লাগিব তো সেই কাৰণে এটা সময়ে কৈছে মাল্টি ট্যালেন্টেড হ'ব লাগিব আৰু লাইফ স্কিলটো আমি ল'ব লাগিব সবচেয়ে ডাঙৰ কথাটো হৈছে লাইফ স্কিল এজন খেতি কৰা মানুহৰ স্কিল বিজনেস কৰা মানুহৰ স্কিল সবৰ মানে এটা কি আছে ডাঙৰ কথাটো হ'ল লাইফ স্কিল আমি জীৱনৰ স্কিলটো শিকিব লাগিব ওকে ইউ আৰ লার্নিং পলিটিক্যাল সায়েন্স you are learning something like history পঢ়ি আছা কিবা কিবি কৰি আছা এইটো ঠিকে আছে কিন্তু মেইন কথাটো হৈছে আমি লাইফ স্কিলটো শিকিব লাগিব মই কেনেকৈ জীয়াই থাকিবলৈ মোক কি লাগে কি কৰিব লাগে এটো সবচেয়ে ডাঙৰ এটা কোৱেশ্চন কি আমি লাইফ স্কিলটো কেনেকৈ শিকিব পাৰো লাইফ স্কিলটো শিকিবৰ কাৰণে বহুত মানুহ ডিগ্ৰী নালাগে আজি কোনবা মাস্টার ডিগ্রি করা মানুষকে পিএইচডি করার মানুষকে একদম নপঢ়া মানুহ বিৰাট ধুনিয়াকে নিবৰ জীবনটো চলাই আছে বুঝছেনে হিটো হল লাইফ স্কিল সেই কাৰণে ষ্টুডেন্ট লাইফৰ ইউথ বিলাকে মানে এই লাইফ স্কিলটো অলপ জানিব বিচাৰিব লাগে কি হোৱাট ইজ লাইফ স্কিল জীৱনৰ স্কিলটো কি আৰু ডাঙৰ কথাটো হৈছে যোগাৰ আমাৰ কোনবা কৈছে কি মোৰ পইচা নাই মোৰ এইটো নাই মই কেনেকৈ কি কৰিম ওকে তো হিটোটো হয় বাট ইউ আৰ নট দ্য লাস্ট পারসন তুমি শেষ মানুহ নহয় যোনে নেকি প্ৰবলেমৰ লগত সাকসেস হৈ গৈছা বুঝছেনে ময়ো ভাবিছিলো ময়ো কলেজত পঢ়ি থকা সময়ত
হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দি উঠি এডমিশ্যন ল'বলৈ পইচা নাই, দেউতাই মদ খাই পৰি থাকে, মোক মানে খবৰ ল'বলৈ সময় নাই, তো মইও কয়লা খনিত যাই পেলাই হাজিৰা কৰিছিলোঁ। যোগাৰ মানে মই 100 ফিট ক্ৰলিং কৰি গৈছিলোঁ কয়লা খনিত। ক্ৰলিং কৰি ইমানমান বেছি নহয়, ইমানমান থাকে মানে এইটো যিটো মানে খুৰুঙা থাকে, তাত ভিতৰত ক্ৰলিং কৰি যাই পেলাই কয়লাটো এনেকা খান্দিব লাগে। তো একদম ফাৰ্ষ্ট নিউ কামাৰৰ কাৰণে এইটো বহুত ডাঙৰ এটা চেলেঞ্জ। ইফালে হালি থাকিব লাগে, হাঁচি ল'ব নেকি, খান্দিব লাগে। তো এইটো এটা লাইফত এটা এক্সপিৰিয়েঞ্চ দিছে। চ' যোগাৰ বুলি কয় এইটো। আজিৰ তাৰিখত যোগাৰটো আমি কৰি ল'ব লাগিব। যোগাৰটো কেনেকৈ শিকিব? এজন গাঁৱৰ মানে টকা পইচা নোহোৱা মানুহে ৰাতি হাফ বটল খায়, জানেনে? সেইটো হ'ল যোগাৰ। যেনেকৈ নহয় হাফ বটলটো বিচাৰি ল'বহি, ইয়াৰ পইচা নাই, টকা নাই, মুঠতে আধা গিলাচ ই বটলটো মদটো খাবই সি, এইটো তাৰ যোগাৰ। চাদা খাওয়া মানুহে মানে চাদা নাপালে বিচাৰি থাকিব চাদা, যেনেকৈ নহওক চাদা অলপ খাবই সি, এইটো তাৰ যোগাৰ, বুজিছেনে? এতিয়া আমাক কি লাগে? মোক চাদা নালাগে, মোক মদ নালাগে, মোক কি লাগে? জব লাগে, মোক কি কাম লাগে। তো ইয়াৰ যোগাৰটো মই কৰিব লাগিব, বুজিছেনে? যোগাৰ বুলি এটা কিতাপ আছে, অনলাইনত পঢ়িবা, মানে মোবাইলটো পঢ়িব পাৰা। যোগাৰ আমাৰ জেনেৰেশ্যনত, এইটো জেনেৰেশ্যনত ডাঙৰ এটা এডভান্টেজটো কি? আমি যোগাৰ কৰিব পাৰোঁ। আৰু যোগাৰ কৰিবৰ কাৰণে আগৰ নিচিনা মহাত্মা গান্ধীয়ে জাহাজত উঠি 3 মাহ গৈছিলে, এতিয়া আমি 3 মাহ যাব নালাগে, মোবাইলত কৰিলে আমি গোটেই ৱৰ্ল্ডখন আমাৰ হাতত আহি যায়। তো সেইকাৰণে যোগাৰটো আমি কৰিব পাৰোঁ। এই যোগাৰটো আমি কৰি ল'ব লাগে। তো কিছুমান কুৱেশ্যন আহিছিলে যে UPSCৰ কাৰণে। ময়ো যেতিয়া BSc 3rd year ষ্টুডেণ্ট আছিলোঁ, ময়ো UPSCত এপিয়াৰ হৈছিলোঁ এবাৰ। মোক এজন মানুহে ক'লে, মই এদিন এপছু প্ৰেছিডেণ্ট হৈ আছিলোঁ ডিষ্ট্ৰিক্টত, তেতিয়া হিন্দু মুছলিম এটা জেগাত মাৰামাৰি হ'বলৈ গৈ আছিলে। তাত আমাৰ নতুন SDPO IPS অফিচাৰ আহিছিলে, তেখেতে মোক ক'লে এনেকা কেছ হৈছে, মই ভালকৈ অসমীয়াও নাজানো, প্ৰব্লেমটো কেনেকৈ ছল্ভ কৰিম। তো তেখেতক মই এটা টিপছ দিছিলোঁ যে এইটো কৰক ছাৰ বুলি পেলাই। তেতিয়া মই ডিগ্ৰী 2nd year ষ্টুডেণ্ট আছিলোঁ, 1st year ষ্টুডেণ্ট আছিলোঁ। তেওঁ সৰু আছিলোঁ, এনেকুৱা পেটলা নাছিলোঁ, সৰু আছিলোঁ মই, অলপ কম্ফু চম্ফু খেলা খুব ফিট আছিলোঁ মই। তো তেখেতে মোক মাতিলে কে এনেকা প্ৰমোদ তুম আ যাও শাম কো বাত কৰতে হে, দোনো মিলকে বাত কিয়া, ও হায়দৰাবাদ কা থা। তো ই ক'লে যে এটা মোক তুমি আইডিয়া দিয়া, তাত এটা মাৰামাৰি হ'ব, পুখুৰীটো লৈ কি কৰা। মই তাক এটা টিপছ দিলোঁ, সেই টিপছটো লৈ পেলাই সি নেক্সট দিনা প্ৰব্লেমটো ছল্ভ কৰিলে। তেতিয়া সি মোক নেক্সট দিনা মোক মাতিলে, মই কোৱা টিপছটো দি লৈ পেলাই সি প্ৰব্লেমটো ছল্ভ কৰিলে। পিছত মোক মাতিলে, তুম কাল আনা। তো মই গ'লোঁ, চাহ খাব গ'লোঁ। তেতিয়া মোক ক'লে, তুম এই সংগঠন চব চলো, হায়দৰাবাদ চলো, তোক IPS কৰিম মই বুলি কেনে। তো এইটো মই ভাবিব নোৱাৰা প্ৰব্লেমটো তই ছল্ভ কৰি দিছা বুলি কেনে। তো মই গ'লোঁ, ছাৰ মোৰ ক'ত হ'ব, মইতো গৰীব মানুহ, মোৰ ঘৰত খাবলৈ নাই, কিবা নাই, ক'ত IPS হোৱা, এইবিলাক বাদ দিয়া, মই নোৱাৰোঁ বুলি কেনে। সি ক'লে যে একো নালাগে, তোৰ টকা পইচা একো নালাগে, কিতাপ পত্ৰ এভৰিথিং মোৰ, 5 years তোক পঢ়োৱাৰ দায়িত্ব মোৰ, তই খালি হায়দৰাবাদ বল বুলি কেনে। ৰাউছত মই কোচিং কৰাম বুলি ক'লে। তেতিয়া ৰাউছ বাজিৰাম মানে বিৰাট পপুলাৰ হয়, তো মোক কোচিং কৰাম বুলি ক'লে। মই ক'লোঁ, ছাৰ মই তাতে যাব নোৱাৰোঁ, জাতিত বিৰাট গণ্ডগোল হৈ আছে, মোৰ এটা চেলেঞ্জ আছে, মই থাকিম, কিন্তু আপুনি কি কৰিব, মোক কিবা পাৰিলে দিব। তো সি 1 monthৰ ভিতৰতে UPSCৰ কাৰণে যিমান কিতাপ লাগে সি আগতে পঢ়ি অহা চব কিতাপখিনি মোক আনি দিছিলে। তো মই ৰাতি মেল মিটিং, এপছুৰ মিটিং, কিবা কিবি যাই ৰাতি কিতাপবিলাক অলপ চাই আছিলোঁ। চাই অলপ ইণ্টাৰেষ্ট লাগিল। পিছত এপ্লাই কৰি ময়ো UPSC পৰীক্ষা দিলোঁ। তেতিয়া মই 3rd year ষ্টুডেণ্ট, তেতিয়া এপিয়াৰ হ'বলৈ পাৰে মানে। মোৰ লগত বহাবিলাক কোনোবা MCom MSc চব বহুত পঢ়া, মানে MPhil কৰা। পিছত মই গৈ পেলাই কুৱেশ্যন পেপাৰটো চালোঁ, বিৰাট হাৰ্ড, মইতো অলপহে পঢ়ি গৈছোঁ। পিছত মই মাৰ্কটো কৰি যাই আছোঁ আৰু এফালত টেনশ্যন লোৱা নাই। মই বুজিলোঁ যিহেতু মই নোৱাৰোঁ, মই টেনশ্যন লোৱা নাই। মোৰ ওচৰৰ মানুহবিলাক সুধি আছে, আৰে ইমান স্পীডত কৰিছা, কি পঢ়িছা তুমি বুলি কৈছে। মোক মানে বহুত MSc কৰি অহা বুলি কৈছে। আৰু মোৰ অপশ্যনেলটো বটানী আছিলে, অপশ্যনেল ছাবজেক্ট বটানী লৈছিলোঁ মই, বটানী মোৰ ইণ্টাৰেষ্ট ছাবজেক্ট আছিলে। তো মই ক'লে যে এনেকৈ কৰি আছে স্পীডত, কেনেকৈ ইমান পাৰা যে। মই পিছত ক'লোঁ যে নহয়, মই এই এক্সামটোনো কি, মই সেইটো চাবলৈহে আহিছোঁ বুলি কেনে। তো কেতিয়া MSc পাছ কৰিলা? মই কৈছোঁ 3rd year ষ্টুডেণ্ট। ইয়াত কোনো 3rd year ষ্টুডেণ্ট নাই তেতিয়া। তো কথাটো হ'ল কি, তাৰপিছত মোৰ বহুত ইণ্টাৰেষ্ট আহি গৈছিলে।
কিন্তু কথাটো হৈছে কি কেৰিয়াৰটো কোনো মানে ষ্টিক থাকি পেলাই মই এইটোৱে কৰিম বুলি কৰিব পৰা বহুত কম মানুহ আছে বুজিছেনে কেৰিয়াৰটো এই কাৰণে কয় যে অপচন হ'ব লাগে দুটা তিনটা অপচন থাকিব লাগে তেতিয়া কৰবা নহয় কৰবা লাগে তো এনিৱে আমি সাহস কৰিব লাগে মই তাৰ পৰা শিকিলো কি সাহস কৰিব লাগে বুজিছেনে আমাৰ বহুত টেলেন্টেড ল'ৰা ছোৱালী আছে সাহস নকৰে কাৰণে নোৱাৰে तो এই কারণে মই কব বিচাৰ ইটা মোৰ ইটা যেটো মোৰ মেৰে কিৰা जो है दिमाग में এই কারণে মই দাবী কৰিছিলো কি কোকৰাঝাৰত ইউপিএসসি সেন্টার লাগে মই 5 বছৰ দাবী কৰি আহিছো ইউপিএসসি সেন্টার লাগে বুলি এক্সাম সেন্টার পোৱা নাই মানে এটা ষ্টেটত এটাহে আছে মানে কিবা মতে আমি মেমোৰেন্ডাম দিছো এতিয়া আৰু মেমোৰেন্ডাম দিব মানে দি নাথাকো আৰু আমিও চৰকাৰত আহিলে এতিয়া আমি বাধ্য কৰাম যে ইয়াত ইউপিএসসি সেন্টার লাগে तो আমার লৰা ছোৱালী আমাৰ প্ৰিন্সিপাল সেক্ৰেটাৰী আছে মানে আইএস আইপিএস সব মিলি পেলাই আমি লেটাৰ লিখিম যে আমাক ইয়াত সেন্টাৰ লাগে কোকৰাঝাৰ এটা পিস সিটি হৈ গল আগতে সিটি অফ ভায়োলেন্স আছিল এটা সিটি অফ পিস হ'ল গতিকে আমাক ইউপিএসসি সেন্টাৰ লাগে আমি প্ৰাইম মিনিষ্টাৰক চিঠি লিখিম এতিয়া বাকি যি আছে বহুত ভাল ভাল সাজেশন দিছে আমি প্ৰত্যেকটো সাব ডিভিজনত এটা কোচিং সেন্টাৰ কৰিম ইটো নট অনলি ফৰ ইউপিএসসি এণ্ড এপিএসসি other exams also মানে কোনবা ব্যাংক পিও হবো এসএসসি হবো কোট যায় সবৰৰ কাৰণে এটা সেন্টাৰ কৰিম আৰু হিটোৰ কাৰণে একৰৰ আমাৰ এটা ধৰাও আছে ডিজনি এটা তেনেকুৱা এটা সেন্টাৰ অফ এক্সিলেন্সি ধৰাও আছে কিন্তু লাষ্টত গভৰ্নমেন্টে কলে কি তোমালোকে কৰা ইটো আৰু আমাৰ তাত বিচাৰিব নালাগে এই কাৰণে আমি এই বছৰৰ পৰা আৰম্ভ কৰি মাৰ্চৰ পিছত ইলেকশন যোৱাৰ লগে কি 10টা আমি কোচিং সেন্টাৰ কৰিম আৰু যেটো আছে প্ৰত্যেকটো ব্লগত আমি ইনফরমেশন সেন্টারটো আমি আরম্ভ করিম প্রত্যেকটো ব্লগত আমার স্টুডেন্ট বিলাকে কইছে কি বহুত ইনফরমেশন বিলাক নাপায় ইটো নাপায় হিটো আমি প্রত্যেকটো ব্লগত আমি আরম্ভ করিম হিউম্যান রিসোর্স ডেভেলপমেন্ট যেটো আছে হিটো খুব এটা সিরিয়াস ম্যাটার আমার সব ডিপার্টমেন্টে হিউম্যান রিসোর্সৰ কারণে কিন্তু স্পেসিফিক্যালি যদি হিউম্যান রিসোর্স ডেভেলপমেন্টের কারণে কি কাম কৰিছা বুলি কলে স্কুল কলেজৰ বাহিৰে আৰু বহুত বেছি কাম হোৱা নাই তো সেই কারণে আমার ইয়াত কি হয় হিউম্যান রিসোর্স বুলি স্টেটৰ ডিপার্টমেন্টে নাই ইয়াত সোশ্যাল ওয়েলফেয়ার আছে কিবা কিবি আছে কিন্তু আমার কান্ট্রি যেটো নেশন আছে তার হিউম্যান রিসোর্স এমএইচআরডি আছে মিনিস্ট্রি অফ হিউম্যান রিসোর্স ডেভেলপমেন্ট তার আৰ্হিতে আমাৰ ইয়াতো হিউম্যান রিসোর্স ডেভেলপমেন্ট সেল এটা থাকিব লাগে হিটো কৰিলেহে আমি মেপিং কৰিব পাৰিম কি আসলতে আমাৰ তাত কিমান ৰিসোর্সেসটো আছে তো হিটো আমি কৰি লব লাগিব ইয়াৰ কাৰণে আমি কিছুমান মাস্টাৰ প্ল্যান কৰিবলৈ গৈ আছো বাকি যেটো আছে ৰিসাৰ্চ একদম প্ৰয়োজন আমাৰ এডুকেশন সিস্টেমত কাৰিকুলামটো চেঞ্জ কৰিব লাগিব গভৰ্নমেন্টে এতিয়া নতুন এডুকেশন পলিসি ওলাইছে আগতে বহুত বছৰ 1962 মানে পলিসি দি আমি আহিলো মাজত মানে এডুকেশন পলিসি ইন্ডিয়াত হোৱা নাই কোনো এডুকেশন পলিসি হোৱা নাই আহি ৰাইট টু আরটিই হল ৰাইট টু এডুকেশন ইয়াৰ পিছত এতিয়াহে নিউ এডুকেশন পলিসি আহিল ইন্ডিয়াত তো হিটো এই ইয়াৰৰ পৰা 2021 পৰা ইমপ্লিমেন্ট হ'বলৈ ধৰিব নিউ এডুকেশন পলিসি কিন্তু ইয়াতো যেটো মই দেখিছো খুব ইমান আমি বিচৰা নিচিনা নহব আমাৰ এটা শিফট লাগে ইমিডিয়েট শিফট আমি যেহেতু বৰ্তমান কাৰিকুলামেদি জব নাপাও আমি এমপ্লয়মেন্ট হ'ব নোৱাৰো এইটো অলপ আমাক কি হলো অলপ চেঞ্জ লাগিব এটা মই 2009 ৰ এটা সেন্সাস ওলাইছিল 72% স্টুডেন্ট আর্টসত পঢ়ে 12% সায়েন্সত পঢ়ে 6% কমার্স and only 4% টেকনিক্যাল এন্ড ম্যানেজমেন্ট ইটো ইন্ডিয়াৰ এটা সিনাৰিও আছিল কিন্তু ইটো লাহে লাহে এতিয়া খলনি হ'ল টেকনিক্যাল আৰু ম্যানেজমেন্টত এতিয়া বাঢ়ি গৈছে স্টুডেন্ট সায়েন্সত অলপ বাঢ়ি গৈছে আর্টসত অলপ কমি গৈছে তথাপিতো এতিয়াও মানে হিখিনি আছে কাৰণটো কি আমাৰ ইয়াত ইনষ্টিটিউচনে নাই বড়োলেণ্ডত 4টা ডিগ্ৰী কলেজত মাত্ৰ সায়েন্স আছে ইমান লাখ স্টুডেন্ট আছে সায়েন্স পঢ়িবলৈ কলেজে নাই আমাৰ ইয়াত বাকিটো বাদ দিয়ক ইঞ্জিনিয়াৰিং কলেজ এতিয়াহে আৰম্ভ হ'ল বিবি ইঞ্জিনিয়াৰিং সিআইটি বিসিটি নহয় নাই আৰু ইয়াৰ পৰা বড়োলেণ্ড ইউনিভাৰ্সিটি পুৰা হিটো মোৰলৈকে সব কোনো ম্যানেজমেন্ট ইনস্টিটিউট নাই কোনো প্ৰাইভেট ইনস্টিটিউট নাই কোনো নাহে আমাৰ এৰিয়া ভায়োলেন্স বুলি প্লাই সেই কাৰণে মই চ্যালেঞ্জ লৈছিলো কি যেনেকৈ ন ভায়োলেন্সটো খতম কৰিব লাগিব আৰ্মছ ফ্ৰী কৰিব লাগিব তেতিয়াই হিউম্যান ৰিসোর্স কৰিব পাৰি নহলে আমাৰ ইয়াত কোনো নাহিব বন্দুক লোৱা কোনে আহিব জার্নালিস্ট এসে আহিলে গুৱাহাটীৰ পৰা ফোন কৰে কি ঘৰৰ মানুহবিলাক গৈ পাইছে নে ভালে আছে নে কাৰ লগত আছে বেলেগ নহয় মোৰ বন্ধু ৰঞ্জন বৰুৱা আছে আজি 20-25 বছৰ ইয়াত আমি ঘূৰি আছো এডুকেশনৰ কাম কৰি আছো তেখেতৰ মা ঘৰৰ মানুহ আগতে ফোন কৰা আছিল
ক'ত আছা ৰাতিটো ক'ত আছা এনেকুৱা মানুহবিলাক ভয় কৰে তো সেই ফিয়াৰৰ পৰা আমি ওলাই আহিবৰ কাৰণে এটা ভাল পৰিৱেশ এতিয়া আহি গ'ল এতিয়া কথা হৈছে এডুকেশ্যনৰ অলপ শিপ লাগে নিড বেস এডুকেশ্যনটো লাগিব কি কৰিলে আমি জব পাম আমি কাম পাম চাকৰি পাম অলপ ইনোভেটিভ আইডিয়া বিলাক পাম অলপ ক্ৰিয়েচন কৰিব পাৰে নিজে এজন মানে ডক্টৰ ইঞ্জিনিয়াৰ নিচিনা হ'ব পাৰে আৰু ইয়াৰ কাৰণে মই এটা সলিউশন মানে ভাবিলো কি আমিতো বৰ্তমানৰ ইনষ্টিটিউচন বিলাক ফলনি কৰিব নোৱাৰো কাৰণ এইটো মানে ভাৰত চৰকাৰ অসম চৰকাৰৰ গাইডলাইনৰ হোৱা স্কুল আমি কি কৰিব পাৰো কিছুমান অল্টাৰনেটিভ স্কুল ষ্টাৰ্ট কৰিব পাৰো যি অল্টাৰনেটিভ স্কুলত নেকি ষ্টুডেন্ট বিলাকে গৈ পেলাই ড্ৰপ আউটৰ কথা কৈছে ড্ৰপ আউট পুশ আউট পুল আউট ড্ৰপ আউট টু লিগেল শব্দ মানে অসমত ভাৰতত চলা শব্দটো হ'ল ড্ৰপ আউট এইটো ড্ৰপ আউট মই দুটা এড কৰিছো পুল আউট এণ্ড পুশ আউট এটা হয় কি পুল আউট হয় গোটেই সিস্টেমে ছাত্ৰ ছাত্ৰীক ঠেলি ঠেলি বাহিৰ কৰে মানে সিস্টেমটো ফ্ৰেন্ডলি নহয় কলেজ স্কুল ইউনিভাৰ্চিটি সিস্টেম বিলাক মানে ফ্ৰেন্ডলি নহয় যাৰ কাৰণে ষ্টুডেন্টে মিলিব নহলে আউট হৈ যায় আৰু এটাটো হ'ল কি পুল আউট একদম টানি টানি বাহিৰ কৰি ষ্টুডেন্ট বিলাকৰ ঘৰত বলে পইচা নাই চলিব নোৱাৰে প্ৰবলেম আছে ইটো পুল আউট পুশ আউট পুল আউট ইয়াতে হৈ থাকে তো সেই কাৰণে মই কৈছিলো ইউ আৰ নট দ্য লাষ্ট পাৰ্সন কি তুমি প্ৰবলেমত লগত থাকা লাষ্ট পাৰ্সন নহয় তুমি তোৰ হিষ্ট্ৰী কারবা বায়োগ্রাফি বিলাক পড়িলে গম পাবা বহুত মানুহ আছে আমাৰ এই 20th century লাষ্ট সময়ত এই 20th centuryত মানে আপুনি দেখিবলৈ পাব মাল্টি বিলিয়নিয়াৰ মানুহ বিলাক কিন্তু ইমান লিখা পঢ়া নহয় ইহতে ড্ৰপ আউটে হয় বুঝছেনে বহুত ডাঙৰ ডাঙৰ পদ্মশ্ৰী পোৱা মানুহ বিলাক ইমান লিখা পঢ়া নহয় ইহতেও মানে কি হয় মানে তেনেকা ড্ৰপ আউটে হয় তো বিচাৰো কেজি টু পিজি এটাই বস্তু ফ্ৰী হয় হাওয়া পানী তো গডে দিছে ঈশ্বৰে দিছে ইটো ফ্ৰী বেলেগ কথা ইয়াৰ বাহিৰে ইণ্ডিয়াত আৰু কিবা এটা ফ্ৰী হ'ব লাগিলে এডুকেশ্যনটো ফ্ৰী হ'ব লাগে তো বহুতে ক'ব বিচাৰে কি এডুকেশ্যনটো ফ্ৰী হ'লে মানুহবিলাক ইয়াৰ মূল্যটো বুজি নাপাব এটা ফ্ৰী নোহোৱাৰ কাৰণে দুটা ক্লাছ হৈ গৈছে এটা ক্লাছ আসাম ভেলীত পঢ়া আৰু এটা ক্লাছ মানে গভৰ্ণমেণ্ট স্কুলত পঢ়া গভৰ্ণমেণ্ট স্কুলত পঢ়া বিলাক একদম ভ্যালু নাই কেৰালাত যদি গভৰ্ণমেণ্ট স্কুল ভাল দিল্লীত যদি গভৰ্ণমেণ্ট স্কুল ভাল মিজোৰামত যদি গভৰ্ণমেণ্ট স্কুল ভাল আমাৰ ইয়াত কিয় গভৰ্ণমেণ্ট স্কুল ভাল হ'ব নোৱাৰে আসাম এটাই ষ্টেট য'ত নেকি যেতিয়া সৰ্বশিক্ষা আৰম্ভ হৈছিলে তেতিয়া আমাৰ শিক্ষকক কয় অফিচাৰক কয় সৰ্বশিক্ষা সৰ্বনাশ শিক্ষা ইণ্ডিয়াত কোনো কোৱা নাই সৰ্বশিক্ষাটো আনাৰ কাৰণে ৰিচাৰ্চ হৈছে ষ্টাডি হৈছে মিটিং হৈছে পলিচি হৈছে তাৰ পিছত সৰ্বশিক্ষা আহিছে কিন্তু আমাৰ ইয়াত কি কৈছে সৰ্বশিক্ষা সৰ্বনাশ শিক্ষা কোনো শিক্ষা সৰ্বনাশ শিক্ষা হ'ব নোৱাৰে তো এতিয়া আমাৰ যেটো নেগেটিভিটি সেইটো দূৰ কৰিব লাগিব বুজিছেনে তেতিয়াহে আমি আগবাঢ়ি যাব পাৰিম এতিয়া মই কিছুমান কথা দুটামান এড কৰিব বিচাৰিছো যে জেক মাৰ্ক সবে জানে এটো ৰিচাৰ্চ মানুহ হয় এই জেক মাও কৈছে কি তেখেতে যেটো বিচাৰিছিলে এটো হ'ব নোৱাৰিলে তেখেতে KFC ৰ ৱেটাৰ হ'ব বিচাৰিছিলে আৰু কিবা কিবি হ'ব বিচাৰিছিলে হ'ব নোৱাৰিলে কিন্তু হিলা হ'ব নোৱাৰাৰ কাৰণে এই ৰিচাৰ্চ মানুহ হৈ গ'ল চাইনা একদম ধনী মানুহ হৈ গ'ল ওয়াৰ্ল্ডৰ টপ 20 আহি গ'ল আৰু এজন যেটো আছে ষ্টিভ জব এপলটো যোনে মানে আৱিষ্কাৰ কৰিছিলে তেখেতৰ এটা ভাষণ ইউটিউবত শুনিব পাৰিবা মই শুনিছো এটা কলেজত ভাষণ এটা দিছিলে আৰু তাক কৈছে মই যিদিনা কলেজ এৰিবলৈ ডিসিশন লৈছিলো হিতুৱে মোৰ জীৱনৰ সবচে বেষ্ট ডিসিশন আছিল বুলি কয় আমাৰটো এতিয়া ইয়াত কথা পাতিলে মানে বেয়া ক'ব মানে এই কলেজ এৰাটো ভাল বলে ভাল ঠিক কৈছে মই কলেজ নেৰিলে মই এপলটো আৱিষ্কাৰ কৰিব নোৱাৰিলো হয় বুলি কেনে বুজিছেনে এটা ইয়াৰ মিনিংটো হৈছে যে কলেজত পঢ়ি পেলাই তুমি যদি একো ইনোভেটিভ ক্ৰিয়েটিভ নতুন আইডিয়া যদি একো শিকিব নোৱাৰা যেটো নেকি 3 ইডিয়টছত অমিৰ খানে ভাষণ দিছে যে আইডিয়া কাটো বাধি নাই करता है বুলি কোৱাটো হয় না তো অলপ আগতে আমাৰ বন্ধু এজনে ক'লে যে কি কৈছে 40% পাৰি ডিলিটত কৰিব পাৰিব নে নাই সবে হাইছে হিটো মানে হে 3 ইডিয়ট সিনেমাত ফুটিছিল নহয় আমিৰ খানৰ বন্ধু ৰাজু আৰু কোনবাই কি মই যদি ক্যাম্পাসত মানে চাকৰি পাই যাও আৰু যদি মই ফেল কৰি যাম মোক চাকৰি পাব না নাই বুলি এটা মোৰ মাইন্ডটো হল কি ইমান কনফিডেন্ট আনিব লাগে এটা আমি ৰিজাৰ্ভেশন মানে পিছত পঢ়িব না লাগে টুপনি নাই 24 আৱাৰত কেতিয়া টুপনি আহে আমি নাজানোয়ে মানে বহুত দিন হল টুপনি নাই মানে যোৱা কালিও টুপনি মাৰা নাই মই টুপনি মাৰা নাই টুপনি নাহে আৰু আমাৰ
কিবা এটা আছে কি সপোন এটা আছে এইটো কৰিব লাগে আৰু লাষ্ট 20 ইয়াৰ্স মই হিটুকে কৰি আছো তো লাষ্ট 20 ইয়াৰ্স মই হিটু বহুত তলত পৰি যাব বুজিছানে তো এইটো মানে তলত পৰি যাব এই কাৰণে এটা প্ৰবলেমটো হৈছে কি আমাৰ যেটো আছে নিজকে এক্সপ্লোৰ কৰক মোৰ তাত বহুত ক্যাপাসিটি আছে এই ক্যাপাসিটিটো বেয়া হ'বলৈ নেদিব আমাৰ বহুত সময় ভাবো কি ইমান নাই কেনেকৈ চলিম গুটে সাইন্টিস্ট বিলাকক চাও গুটে ফার্স্ট জেনারেশন টু চাও আমাৰ এই মানুহ বিলাকৰ কাৰো একো মানে বুঝছেনে আৰু যদি সব থাকে আপোনাক কিও লাগে এটা এই এইটো মানে বটল ধৰি লওক এই বটলটো পানীটো আধা হৈ আছে তাক এইটো মানে আধা পানী লাগে এইটো বটলটো যদি ফুলে থাকে আৰু তাক কি লাগে ইয়াক একো নালাগে যদি পানীখিনি পেলাই দিয়া হয় বটলটো খালি হৈ গল খালি মিন্স হোৱাট ইয়াক পানী ভৰাব পাৰে সিয়াহি ভৰাব পাৰে টেষ্ট ভৰাব পাৰে পইচা ভৰাব পাৰে যে জিৰো বুলি নিজকে ভাবো জিৰো ইজ দ্য বেষ্ট লেটস স্টার্ট সামথিং জিৰোৰ পৰা আৰম্ভ কৰা তেতিয়া ভাল হ'ব বুঝছেনে জিৰোৰ পৰা আৰম্ভ কৰা জিৰো ইজ দ্য বেষ্ট 9 টু বেষ্ট নহয় 9 টু জিৰো কৰিব নোৱাৰা তুমি লেতেৰা পেতেৰা কৰি পেলাই কিবাকে 9 কৰি ললা ইউ ক্যান বি জিৰো এটা জিৰোৰ পৰা আৰম্ভ কৰা 1 2 3 4 মই নিজে কৰিছো গাড়ী নিজে কিনিছো পইচা নিজে ইনকাম কৰিছো ড্ৰেছ নিজে কিনিছো অলপ আগতে এজন বন্ধুৱে খুব ভাল কোৱেশ্চন কৰিছে কি আমাৰ ইয়াতো কিছুমান ৰাস্তা ওলাব লাগে ষ্টুডেন্ট বিলাকে যাতে পাৰ্ট টাইম জব কৰি পেলাই কাম কৰি খাব পাৰে আৰু মই তাকে ভাবি আছো যে কোনটো কাম কৰিব পাৰিব আমাৰ ইউথ বিলাকে যেটো নেকি অলপ মানে মই তেনেকৈ কথাবিলাক ইনকুৰি কৰি ভাল পাওঁ মানুহবিলাকৰ কথা পাতি মানুহবিলাকক অলপ মাইন্ড ৰিডিং কৰি পেলাই ভাল পাওঁ কি কেনেকা বহুত এক্সাম্পল আছে যেটো নেকি এই দিনটোৱে মোৰ আল্টিমেট দিন নেকি এনেকাও মই চিন্তা কৰিছিলো বাট নো গড ইজ অলৱেজ দেয়াৰ বুঝছেনে গড ঈশ্বৰে জন্ম দিছে যেতিয়া ঈশ্বৰে ৰাস্তা ওলাব বাট আপুনি মানে এই ব্ৰেইনটো এই দৰজাটো বন্ধ কৰি থব নালাগে এটা দরজা বন্ধ হলে এটা দরজা খোলাও হৈ যায় নো কেন কোনো মানুহৰ মানে দরজা বন্ধ নহয় এই কারণে আমি কি এক্সপোজারটো অলপ ওলাই লব লাগে এক্সপোজার আমার এক্সপোজার মানে কি দিল্লি যা মুম্বাই যা আমেরিকা যা এক্সপোজার উইথ প্রবলেম দেন এক্সপোজার উইথ সলিউশন বুঝছেনে মোর এক্সপোজারটো বেলেগ মোর এক্সপোজারটো হল প্রবলেম আৰু সলিউশনৰ লগত মই লাষ্ট 2003 ৰ পৰা ফার্স্ট দিল্লীত গৈছো 2003 BTC একৰ্ডৰ আগত আমাৰ প্ৰেসিডেন্ট আছিল ৰবিৰাম নাৰ্জাৰী তেখেতে মাতিলে তাৰ আগত মই দিল্লী যোৱা নাই ইয়াৰ পিছত মই বহুত দিল্লীত গলো ইণ্ডিয়াৰ বহুত জায়গাত গলো মই কিন্তু আজিলৈকে কোনো টুৰিষ্ট প্লেস দেখা নাই মই ঝাৰখণ্ডত মই 8 বাৰ গলো মানে এনেকা ঝাৰখণ্ডৰ জামশেদপুৰত নামিছো ডাইৰেক্ট গৈছো মিটিং কৰিছো ৰাতিটো থাকিছো দিনটো মিটিং কৰিছো ৰাতিপুৱা গুছি আহি আকৌ ট্ৰেইনত উঠি গুছি আহিছে আহমেদাবাদৰ গুজৰাট বিদ্যাপীঠ ইউনিভাৰ্সিটি গৈছো মই টাউনটো কোনোদিন দেখা নাই হায়দৰাবাদত গৈছো বহুত জায়গাত গৈছো মই কিন্তু মই দেখা নাই এতিয়াও সো মোৰ এৰিয়াটো হৈছে এক্সপোজাৰ লাগে মোক প্ৰবলেমৰ লগত মোৰ প্ৰবলেম আৰু সলিউশনৰ লগত মোৰ মানে সিটিৰ লগত ইন্টাৰেষ্ট নাই তো মই ক'ব বিচাৰিছো যে নিজকে যিমান প্ৰবলেম বুলি শুনিছে প্ৰবলেমত খুমাই লৈ যোৱা আৰু তাৰ পিছত ওভাৰকাম কৰিব পাৰিলে তুমি এটা বেলেগ লাইফ পাবা যেটো নেকি বহুত পাতল হৈ যাব না এই বস্তুটো অলপ সবে ল'ব লাগে মহাত্মা গান্ধীয়ে কৈছে এইটো দুনিয়াত তোমাৰ নিড যিমান আছে প্ৰয়োজন যিমান আছে এইটো ফুলফিল কৰিব কাৰণে এনাফ আছে কিন্তু তোমাৰ লভটো ফুলফিল কোনো কৰিব নোৱাৰে এই কাৰণে নিজৰ যেটো ইচ্ছা এইটো এক্সামাইন কৰ সক্ৰেটিছে কৈছে দি যাৰ